মুখত আখৈ ফুটা দি ফুটিছে ইছলাম ধৰ্মৰ কথা মুছলমান লোকসকলৰ ত্যাগ আৰু মুছলমান ধৰ্মৰ প্ৰকৃত অৰ্থ বা ইছলামৰ প্ৰকৃত অৰ্থ এবাৰ ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীৰ পুত্ৰই এটা পুৰণা ভিডিঅ' ছ'চিয়েল মিডিয়াত পুনৰ ভাইৰেল হৈ পৰিছে এই পবিত্ৰ ৰমজান মাহৰ সময়তে আমি লৈ আহিছো সবিস্তাৰে মুখ্যমন্ত্ৰীৰ পুত্ৰই সেলুট জনালে ইছলাম ধৰ্মৰ কথা এবাৰ আখৈ ফুটা দি ফুটিল মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মুখত তেওঁ ক'লে ইছলাম ধৰ্ম মানে কি দেখক ভালপোৱা মুছলমানসকলক দৰিদ্ৰক মৰম কৰা মুছলমানসকলক সেলুট দিলে মুখ্যমন্ত্ৰীৰ পুত্ৰই কংগ্ৰেছ নেতাই আপলোড কৰিলে মুখ্যমন্ত্ৰীৰ পুত্ৰৰ এটা ভিডিঅ' যেটো ভিডিঅ' প্ৰকৃততে বহু বছৰ পুৰণি তথাপিতো সেই ভিডিঅ'টো পুনৰ ৰমজান মাহত ভাইৰেল হৈ পৰিছে মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মুখত আখৈ ফুটা দি ফুটিল ইছলামৰ প্ৰশংসা ইছলামৰ সংজ্ঞা তেওঁ ব্যাখ্যা কৰিলে পবিত্ৰ ৰমজান মাহতেই মুছলমানৰ প্ৰশংসা কৰা এটা ভিডিঅ' পুনৰ ভাইৰেল হৈ পৰিছে হাজাৰ হাজাৰ লোকে এটা শ্বেয়াৰ কৰিছে এই ভিডিঅ'টো সাম্প্ৰদায়িকতাৰ সীমা চেৰাই মৌখিক যুঁজত অৱতীৰ্ণ শিৱৰাজ চৌহান আৰু কংগ্ৰেছ নেতা এই যুঁজৰ মাততে কংগ্ৰেছে ইছলাম ধৰ্মক সেলুট দিয়া শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ ভিডিঅ' আপলোড কৰিছে অৰ্থাৎ শিৱৰাজ সিং চৌহানৰ পুত্ৰই মুছলমানক যি সেলুট দিছিল সেই সেলুট দিয়া ভিডিঅ'টো এতিয়া আপলোড কৰা হৈছে কাৰ্তিকে অৰ্থাৎ তেওঁৰ পুত্ৰ কাৰ্তিকে মুছলমান ধৰ্মৰ প্ৰকৃত সংজ্ঞা বা ইছলামৰ প্ৰকৃত সংজ্ঞা বৰ্ণনা কৰিছিল যোগ্যতাৰ বাবে কোনো বয়সৰ কথা নাই শিৱৰাজ সিং চৌহানক এই মন্তব্য কৰিছে কংগ্ৰেছে পুত্ৰৰ পৰা কিছু শিকক বুলি টুইট কৰিছে কংগ্ৰেছ নেতাই কৈছে যে পুত্ৰৰ পৰা শিকিবলগীয়া বহু আছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰই সেলুট দিলে ইছলাম ধৰ্মক ক'লে ইছলামৰ প্ৰকৃত সংজ্ঞা শান্তি ইছলাম ধৰ্মই প্ৰকৃততে মানুহক মৰম কৰিবলৈ শিকায় মুছলমান ধৰ্মক বা ইছলাম ধৰ্মক এবাৰ সেলুট কৰিবলৈ শিকালে শিৱৰাজ সিং চৌহানৰ পুত্ৰই মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মুখত আখৈ ফুটা দি ফুটিল এইবাৰ ইছলামৰ প্ৰশংসা তেওঁ ক'লে যে দৰিদ্ৰসকলক তেওঁ ক'লে নিৰীহসকলক মুছলমানে সেৱা কৰিবলৈ মুছলমানে প্ৰশংসা কৰিবলৈ মুছলমানে তেওঁলোকক জীয়াই থাকিবলৈ সদায় প্ৰেৰণা আগবঢ়ায় মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মুখত আখৈ ফুটা দি ফুটা এই ভিডিঅ'টো বা ইছলাম ধৰ্মৰ প্ৰতি তেওঁৰ যি প্ৰশংসা সেই প্ৰশংসা কৰা এই ভিডিঅ'টো যদিও কিছু পুৰণা কিন্তু এই ভিডিঅ'টো এবাৰ কংগ্ৰেছে পুনৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে আৰু কৈছে যে পুত্ৰৰ পৰা অন্ততঃ শিৱৰাজ সিং চৌহান অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকী মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী কিবা নহয় কিবা এটা শিকিব লাগে শিৱৰাজ সিং চৌহানৰ সৈতে কংগ্ৰেছৰ এক তৰ্ক বিতৰ্ক চলি আছিল আৰু সেই সময়তে এই ভিডিঅ'টো আপলোড কৰি অৰ্থাৎ পুত্ৰ কাৰ্তিক সিং চৌহানে যি কথা কৈছিল এই কথাখিনি আপলোড কৰি এতিয়া কংগ্ৰেছে লিখিছে যে পুত্ৰৰ পৰা অন্ততঃ শিকক কাৰণ শিকিবৰ বাবে কোনো বয়স নাথাকে যাৰ পৰা আপুনি শিকিব তেওঁৰো বয়স কেতিয়াও চাবলগীয়া নাথাকে গতিকে শিৱৰাজ সিং চৌহানে অন্ততঃ পুত্ৰৰ পৰা শিকক যে মুছলমানৰ প্ৰকৃত সংজ্ঞা কি লৈ আহিছোঁ তেওঁৰ পুত্ৰৰ মন্তব্য